হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰো বহুত ভাল। আজি মোৰ বান্ধৱী মুনমিৰ বিয়া আৰু মই জোৰোণৰ দিনাখনৰ ব্লগ এটা বনাইছিলোঁ, আপোনালোকে নিশ্চয় চাইছেই। আৰু যদি নাই চোৱা তেন্তে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো শ্বেয়াৰ কৰি দিম, গৈ চাই ল'ব পাৰিব। আৰু মই বিয়াত যাবলৈ আজি ৰেডি হৈ আছোঁ আৰু সদায় চুলিখিনি ষ্ট্ৰেইটেই হৈ থাকে, সেইকাৰণে ভাবিলোঁ আজি এটা নিউ লুক কিবা ট্ৰাই কৰোঁ। চ' মই চুলিখিনি কাৰ্ল কৰি ল'লোঁ আৰু ধুনীয়াকৈ মেকআপ চেকআপ কৰি আৰু একদম প্ৰথমেই দেখুওৱা ৰঙা কাপোৰযোৰ পিন্ধি মই এতিয়া ৰেডি হৈ লওঁ। আমাৰ যে ছোৱালীবোৰ ৰেডি হওঁতে কিমান সময় লাগে ন? মোৰ হাজবেণ্ডে যে তেওঁৰ লগত ক'ৰবাত যদি মোৰ যাব লগা থাকে 2 ঘণ্টা আগৰ পৰা চিঞৰি থাকে যে যোৱা ওলোৱা গৈ, নহ'লে মই ৰখি থাকিব লাগিব। আজিও তেনেকৈ মোৰ 1 ঘণ্টা 1.5 ঘণ্টামানতো লাগিলেই ৰেডি হওঁতে। যিয়ে নহওক ফ্ৰেণ্ডৰ বিয়া হয়, অলপতো ধুনীয়াকৈ সাজি কাচি ল'বই লাগিব, নে কি কয়? এয়া চাওক মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব হা। ৰঙা মেখেলা চাদৰযোৰৰ সৈতে আৰু কাৰ্লি হেয়াৰৰ সৈতে। বলকচোন এতিয়া যাওঁগৈ বিয়ালৈ আৰু আপোনালোকক লগ পাই আছোঁ ডাইৰেক্টলি বিয়া ঘৰৰ পৰা। এয়া আহি পাই গ'লোঁ, কইনাক গিফ্টটো দিলোঁ আৰু কইনাক লগ পালোঁ। এতিয়া অলপ বহি খাই আছোঁ কফি আৰু এয়া দেখিছেই, গমটো পাইছেই চাগে মোৰ বেষ্ট ফ্ৰেণ্ড কেইজনী কংকনা, নিহাৰিকা আৰু ময়ূৰাংশী। আহি পায়ে আমাৰ গোটেইকেইজনী ডিছকাশ্যন আৰম্ভ হৈ গ'ল যে দৰা অহালৈকে আমি থাকিম নে নাথাকিম। দৰা অহালৈ থাকিবৰতো সকলোৰে মন আছে, কিন্তু কিমান সময় হয় নাজানো, কিন্তু চেষ্টা কৰিম। এতিয়া আহি গ'লোঁ ফুচকা খাবলৈ আৰু লাইন পাতি ৰখোতে ফাইনেলি আমাৰ টাৰ্ণ আহি গ'ল আৰু আমি ফুচকা খালোঁ আৰু ইমান টেষ্টি আছিলে নহয় ফুচকাকেইটা সঁচাকৈ। আৰু ক'ভিডৰ পিছত চাগে মই ফুচকা খোৱাই নাছিলোঁ, এবছৰমানৰ পিছত আজি খাই আছোঁ। তাৰপিছত আৰম্ভ হৈ গ'ল আমাৰ অকণমান ফটো ছেশ্যন, আৰু ছোৱালী হৈ যদি আমি ফটো নুঠোঁ তেতিয়া জানো হ'ব? তাকো এইফালে নিজৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া। চ' ফটো উঠি তাৰপিছত গৈ অকণমান বহিলোঁ কইনাৰ লগত। এয়া আমাৰ খুব হাঁহি উঠি আছিলে, কিয় জানেনে? কাৰণ আমি যেতিয়াই কইনাৰ লগত ফটো উঠিব লওঁ তেতিয়াই কোনোবা নহয় কোনোবা আলহী আহে, গিফ্ট দিয়ে আৰু তাৰপিছত আলহীয়ে ফটো উঠাত লাগি যায়, আমাৰ একো ফটো উঠাই নহয়। এনেই মই নাচনি, তাতে আকৌ ঢোল পেপাৰ মাত, নানচাকেনো কেনেকৈ থাকোঁ ন? সেইকাৰণে গোটেইকেইজনীক কনভিন্স কৰালোঁ, কইনাকো মান্তি কৰিলোঁ যে ব'ল নাচোগে। তাৰপিছত একেলগে নাচিবলৈ গ'লোঁ আৰু সেই সময়খিনিতকৈ বেষ্টনো আৰু কি হ'ব পাৰে ন? কাৰণ ফ্ৰেণ্ডৰ বিয়াত এপাক যদি নানাচোঁ তেতিয়ানো কেনেকৈ হয়?
নাচি বাগি গোটেইকেইজনী ভাগৰি গ'লোঁ। তাৰপিছত অকণমান ৰেষ্ট ল'লোঁ, ফটো উঠিলোঁ, কিবা কিবি ৰিলছ চিলছ বনালোঁ। আৰু যিহেতু দেৰিও হৈছিলে, বহুত ভোকো লাগি আছিলে, দৰা আহিবৰ সময় হৈছিল, সেইবাবে ডিনাৰটো কৰিবলৈ গুচি গ'লোঁ। আৰু তেতিয়াই টেবুলখন ইমান ধুনীয়াকৈ সজাই ৰাখিছিলে, ভাবিলোঁ তাৰো এটা ভিডিঅ' কৰি দিওঁ। আৰু খানাৰনো কি ভিডিঅ' কৰিম ন, বিয়াৰ খানাটো সকলোৱে জানেই। একদম টেষ্টি খানা পেট ভৰাই খাই ল'লোঁ। তাৰপিছত দেখিলোঁ যে আমাৰ কইনাৰো ৰেষ্ট লৈ আছে, আৰু সেইখিনি সময়ত আমি ভাবিলোঁ কিনো কৰোঁ, আকৌ ৰিলচকে বনালোঁ অকণমান। আৰু তাৰপিছত কইনাক যিহেতু দৰা আহিব, মেইন ছেটযোৰ পিন্ধাই ধুনীয়াকৈ আমি গোটেই ফ্ৰেণ্ডকেইজনীয়ে মিলি সজালোঁ। চাওকচোন আমাৰ কইনাজনী কি মৰম লগা হৈছে ন। কপালৰ সেন্দুৰৰ ফুটটো আৰু শিৰৰ সেন্দুৰকণে যে ছোৱালী এজনীৰ সৌন্দৰ্যত সদায় সোণত সুৱগা চৰাই। সেই চেগতে আমাৰ ধুনীয়া কইনাজনীৰ লগত দুকপিমান ফটোও উঠাই ল'লোঁ, কাৰণ পিছততো আৰু সময় নাপাম, যিহেতু দৰা আহি পদূলি পাবৰ হ'ল। দৰা আহি পালেহিয়ে, ব'লকচোন দৰাক আদৰোগৈ। দৰা কইনাক হোমৰ গুৰিত বহুৱাই আমিও ঘৰলৈ বুলি ওলালোঁ, কাৰণ বহুত দেৰি হৈছে। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। কেনে পালে জনাব, যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।